শুৱৰণি অসম, শুৱৰণি শেৱালি তুমি ইয়াত ৰেহান দা মই আপোনালৈ বাট চাই আছিলোঁ। মোলৈ কিয় আৰু তুমি আজি অফিচ নাহিলা যে? ইয়াত এনেকৈ নকওঁ নেকি, মোৰ অলপ কথা আছিলে আপোনাৰ লগত। ঠিক আছে, ক'ত ক'বা তেনেহ'লে? অলপ বেলেগ ঠাইলৈ যাওঁ নেকি? তুমি যদি বেয়া নোপোৱা তেনেহ'লে মোৰ ওচৰতে মোৰ ঘৰটো, তালৈকে যাওঁ। ঠিক আছে বলক তেন্তে। বহা বেলেগ। ঠিক আছে। ভণ্টি এই চোৱা তুমি, এওঁ আমাৰ অফিচতে একেলগে কাম কৰে। নমস্কাৰ। যোৱা তুমি চাহকে বনাই দিয়া। নাই নাই বা আজি তুমি প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছা, বহা মই এতিয়াই গৈ চাহ লৈ আহিছোঁ। বহা। দেখিলা নহয়, তাই আমাৰ কাৰো কথা নুশুনে। আচ্ছা কোৱাচোন, কিবা কথা থকা বুলি কৈছিলা নহয়? কথা মই আপোনাক কেনেকৈ ক'ম ভাবিয়ে পোৱা নাই। আচলতে আপুনি আমাৰ চিনিয়ৰবোৰ সকলোৰে লগত মিলিজুলি থাকে। আচ্ছা এইটোহে কথা নেকি? চিনিয়ৰ জুনিয়ৰ বুলি কি আছে? আৰু মই তোমালোকক কেতিয়াও জুনিয়ৰ বুলি নাভাবোঁ। একেলগে কাম কৰোঁ যিহেতু, সেইটো আৰু মোক চিনিয়ৰ সজাই কিনে তোমালোকৰ পৰা দূৰ নকৰিবা কেতিয়াও। জানে ৰেহান দা, আপোনাৰ এনেকুৱা সংস্কাৰ আৰু আদৰ্শই মোক আপোনাৰ পিনে আকৰ্ষিত কৰি তুলিছে। মানে মানে মই আপোনাক ভাল পাওঁ আৰু বাকী থকা জীৱনটো আপোনাৰ লগত অতিবাহিত কৰিব বিচাৰোঁ। শুনা শেৱালি, মই তোমাক মোৰ ভাল বান্ধৱী বুলিহে ভাবোঁ, আৰু এই আমাৰ সম্পৰ্কটো কেতিয়াও আন সম্পৰ্কত পৰিণত হ'ব নোৱাৰে। তুমি চাহটো খাই যাবা নেকি? দাদা দেখোন নুশুনো যে। ভুলটো মোৰে ভণ্টি। আচলতে মই যিটো সপোন দেখিছিলোঁ সেইটোৰ মই যোগ্যই নহয়। ভুল সপোন মই ঠিক বুজা নাই। হেৰা, তোমাৰ দাদাক মই অজানিতে কেতিয়া ভাল পোৱা হ'লো কমকে নাপাওঁ, আৰু তেওঁ নজনাকৈ তেওঁৰ আগত প্ৰকাশ কৰিলোঁ মই যে তেওঁক ভাল পাওঁ। জানা ভণ্টি, তোমাৰ দাদা আৰু মই এনেকুৱা এখন নদীৰ দুটা পাৰ, যাৰ জোৰা লগাটো বা এক লগ হোৱাটো একেবাৰেই অসম্ভৱ। মোৰ ভুল হৈ গ'ল ভণ্টি। তোমাৰ দাদা আহিলে ক'বা, তেওঁ যেন মোক পাৰিলে ক্ষমা কৰি দিয়ে। তেওঁক মই বহুত আঘাত দিছোঁ। যাওঁ দিয়া। আপুনি দাদাক ভুল বুজিছে। সি আগতে এনেকুৱা নাছিলে, তাৰো মুখত এটা ধুনীয়া হাঁহি আছিলে। যিহেতু আপুনি দাদাক ভাল পায়, তাৰ কথাবোৰ জানি লোৱাটো ভাল। আজি প্ৰায় 2 বছৰ আগতে আজি মনটো বৰ বেয়া লাগিছে। কিয় বে? এক্সাম দি কিনে কি তোৰ মন চন কি ভাল লগা নাই নেকি? ভাল লাগিলে কি হ'ব? কলেজত যাবই নাপাম, নতুন এপি চাবলৈই নাপাম। এই ছোৱালী চাবৰ কাৰণে কি কলেজ আহিব লাগে নেকি? আৰু তই কৈছা নম্বৰ, যিটো নম্বৰ লৈ পাছ কৰছো না, কোনো দোকানত আলু বেচবা নামতে আমাক। এনেওতো কাম বন নোহোৱাই মানুহ হৈ থাকিম, কলেজত আহিম, আড্ডা দিম, ছোৱালী চাম, হৈ গ'ল লাভ চেটেল। এইগিলা বাদ দে, আমাৰ কলেজৰ টপাৰ দুটা ক'ত? কোন? কিয় তই নাজানে নেকি? ৰিহান আৰু এলিনা। কি কোৱা? বোলে পাৰ্টি আজি লাগিব দিলে। পাৰ্টি কৰিবি ৰ, আগত সিহঁতে ক'ত আছে সিহঁতক আগত আহিবলৈ দে, ঠিক আছে? দে ফোন এটা কৰ। মিঠুল, এই মোৰ ৰিজাল্টটো চালি নে নাই? কিয় অনলাইন চোৱা নাই নেকি? নাই ৰে, নেটপেকে ভৰাব পৰা নাই। হ'ব দে, জানা আছে তই ৰিজাল্ট চাব যাবি না এলিনাক চাব যাবি? তোৰ ৰিজাল্টটো চালো, পাৰ্টি এটা দিব লাগিব। কি কোৱা? মই পাছ কৰিছোঁ জানো? অভিয়াছলি কৰিছ। মোৰ বিলিভ হোৱা নাই, ৰ মই একবাৰ চাই আহোঁ ৰিজাল্টটো। ক'ত গ'ল বে? তোৰ লগত যাবি নেকি? তই নাযাওঁ মই। এই বল না ভাই। নাযাওঁ মই, তাইক দেখা পালে মোক কিয়নো খেতি খুটিয়াব নাহে, খেদি আহে। অকলে যাওঁ ভাল নালাগে, বল না ভাই। মই যোৱাত নাই ভাই, যা, বেয়া নাপাবি। নমস্কাৰ।
ময়ে যাওঁ যা সি মোক মাতিছিলে এতিয়া নগ'লেওতো সি বেয়া পাব এবাৰ গৈ আহোঁ ঐ কি ভাবি আছ এটা কাম কৰোঁ ৰ তহঁতে অলপমান বহ মই আহোঁ এবাৰ ৰেহানি মাতি গ'ল ন বেয়া হ'ব নগ'লে তহঁতে থাক ভাই মই আহি আছোঁ ক'ত যা ভাই ঐ আহি আছোঁ ইমান দেৰি কৰিলে যে নক'বা আৰু যিখন দোকানত কাম কৰোঁ না তাত আজি বহুত কাম কিবাকে আজৰি হৈ আহিছোঁ পিছে ৰিজাল্ট পালানে পালো আৰু তোমাৰো চালো আজি মই বহুত হেপী জানা এলি নালিয়াৰ পিছত আমি অকণ সেইপিনে যাওঁ তোমালোকে দুটা একেলগ হ'লা যিহেতু আমিতো আৰু কাবাবত হাৰ্টি হৈ লাভ নাই ন নাই তেনেকুৱা একো নাই এই নাই ধেমালি কৰিছিলোঁ এনেও আমাৰ সেইপিনে অকণ কাম আছে দিয়া আমি যাওঁ ঠিক আছে দিয়া বাৰু দেখিছা মোৰ ফ্ৰেণ্ডবোৰ ইমান ভাল আৰু তোমাৰ ফ্ৰেণ্ডবোৰ নিচিনা যে অভদ্ৰ একদমেই নহয় সেই চোৱা নাম ল'ব পালোহে আহি হাজিৰ আৰু শুনা মই যাওঁ তুমি তোমাৰ লগৰকেইটাৰ লগতে কথা পাতা মোৰ লগত যদি কথা পাতিব মন থাকে মই তাতে ৰখি আছোঁ আহি যাবা লোৱা তোমাৰ ফোন গুচি গ'লছে আৰু কিবা অভদ্ৰ বুলি কৈছিল পালোচোন অভদ্ৰ নহয় সুভদ্ৰ সুভদ্ৰ মানে আমি ভালতকে বেছি ভালত কি বুলি কওঁ বহুত ভাল ভদ্ৰতকে বেছি ভদ্ৰত কি বুলি ক'ম সুভদ্ৰ বুজি পাইছা তই দে তই অলপ ৰবি মই অলপ তাইৰ লগত কথা পাতি যা ভালতকৈ বেছি ভাল বহুত ভাল ভদ্ৰ সুভদ্ৰ ই মোক বইনেৰ লালাকে বুৰ্বক বনালাক যা পাগলা এতিয়া মই বহুত হেপী জানা ৰিহান তোমাৰো পঢ়া শেষ আৰু মোৰো পঢ়া শেষ তুমি এটা কাম কৰা তুমি এতিয়া জব এটা বিচাৰা কেনেকৈ জব বিচাৰিবা আজিকালি জব পোৱাটো সহজ জানো আৰু তুমি জানাই মোৰ বেকগ্ৰাউণ্ডত এনেকুৱা মানুহ নাই যেন মোক জব দিব আৰু এটা জব পাবলৈ হ'লে কেৱল টকা আৰু টকা লাগে সেইটো জানো কিন্তু সেইবোৰে তুমি এতিয়া জানো এনেকৈ থাকিবা নহ'লেনো আৰু কি কৰিবা তুমিয়ে কোৱা চোৱা ৰিয়ান তুমি যেনে তেনে হ'লেও এটা জব বিচাৰা তুমিতো মোৰ পাপাক জানাই ন কিমান ডাঙৰ মানুহৰ লগত উঠা বহা কৰে আৰু মই যদি এতিয়া পাপাক কওঁ যে মোৰ বয়ফ্ৰেণ্ডে অকল সামান্য দোকান এখনত কাম কৰি থাকে তাতো 8,000 চেলাৰী অনলি পাপাই কেতিয়াও একচেপ্ট নকৰিব অলপতো বুজা একচেপ্ট নকৰিব কিয় একচেপ্ট নকৰিব আৰে মইতো জব বিচাৰি আছোঁ ন আৰু মইতো এবাৰ ভাবিছোঁ যে পৰীক্ষা শেষ হ'ল যিহেতু এবাৰ এটা বিজনেছকে আৰম্ভ কৰিম যি কৰা কৰা খালি জল্দি কৰিবা অলপ আচ্ছা বাবা জল্দিয়ে কৰিম এতিয়া ব'লা অলপমান ফুৰিবলৈ যাওঁ কিমাননো আৰু চিৰিয়াছ কথা পাতি থাকে ব'লহে হেল্ল' সেয়া দেখিছা মই গম পাইছিলোৱে তোমাৰ যে ইণ্টাৰভিউ ভাল হ'ব সেই বুদ্ধু নাযাওঁ কেতিয়া আৰু শুনাচোন মই মোৰ ফ্ৰেণ্ডৰ লগত ওলাই আহিছোঁ তোমাক মই অলপ দেৰিকৈ ফোন কৰিম হা অ'কে বাই বা তোৰে ভাল তোৰ বয়ফ্ৰেণ্ডে খবৰটো লৈ থাকে আমাৰহে বেয়া বাট খবৰ ল'লেনো কি হ'ব বিয়াৰ পিছত যেতিয়া হেপী লাইফ দিব নোৱাৰে আৰে এনেকুৱা কথা নহয় চাহ তোক স্কুল লাইফৰ পৰা বিকিয়ে বহুত ভাল পায় চ' এবাৰ বিকিৰ লগত কথা পাতি ল ন মই কথা পাতি দিওঁ নাই মই ৰিহানক বহুত ভাল পাওঁ আৰু সিও মোক বহুত ভাল পায় ভাল পাব কোনে কৈছে এটলিষ্ট কথাটো পাতি চাব পাৰ হ'ব দে সেইবোৰ পাছত দেখা যাব ব'ল হাই এলিনা কি
খবৰ? ভাল, তোমাৰ? আছো দিয়া ভালে। স্কুল শেষ হোৱাৰ পিছতো তোমাক দেখা নোপোৱাই হলো। কি কৰিবা, কলেজ বেলেগ বেলেগ হ'ল ন। তোমাক কিন্তু আগতকে বহুত ধুনীয়া লগা হৈছে দেই। থেংক ইউ। বা বিকি, তই কেতিয়াৰ পৰা মানুহৰ ইমান তাৰিফ কৰা শিকিলি বে? তাৰিফ কৰা নাই, সঁচা কথাটোকেহে কৈছো। সঁচা কথা বা, আগতেতো এনেকুৱা নাছিলি। নাই এনে ভাল লাগে তো সেইকাৰণে। বেলেগ তাৰিফ কৰিছ দেই কিন্তু। শুনা বিকি, অ। বহুত টাইম হ'ল, আমি এতিয়া যাওঁ দিয়া। হয়নে? দিয়া থাকা পিছে, বাই। যাওঁ। যা, বাই বাই। শুনাচোন, তোমাৰ নাম্বাৰটো দি যাবা নেকি? লোৱা। 76 বাই বাই। বাই। ফাইনেলি নাম্বাৰটো পাই গলি ন? এতিয়া চা মই কি কৰো তাৰ লগত। আৰে তাইতো বিএফ আছে। আকৌ বিএফ থাকিলে কি হ'ল? মানে তই কি কৰিব বিচাৰিছ? আৰে তই চাই থাক না, মই এতিয়া কি কৰো। খেল চা মোৰ এতিয়া তই। দাদা, তুমি চিন্তা কৰি আছা যে, কিবা হৈছে নেকি? নাইও ভণ্টি, একো হোৱা নাই। তোৰ মনটো বেয়া যেন লাগি আছে, কৈ কিবা ক'লে নেকি? চাওঁ, তোৰ মনটোকে অলপ পিটিকি দিওঁ। নাই ৰ, ভালো কেইদিনো হ'ল। তাইৰ লগত কথাই হোৱা নাই। কল কৰিলেও ইমান বিজি থাকে। তাৰ লগত বা ইমান বিজি। আৰে তাইৰ ঘৰত কিবা প্ৰব্লেম হৈছে চাগে, তই ইমান এনে মিছাতে টেনশ্যন লৈছ। তই ৰহ, মই তোৰ কাৰণে চাহ বনাই আনিছো। তুমি যে আজিকালি ইমান ফোনত বিজি থাকা, কাৰ লগতো ইমান বিজি থাকা? বায়ে ফোনত কথা পাতি থাকে। তোমাৰ বায়েনো ইমান ফোন কৰি থাকে নে? আৰে মোৰ বা তিনিজনী, এজনী পিছত এজনী ফোন কৰিয়ে থাকে। এতিয়া মই কি কৰো কোৱা? হ'ব হ'ব। ৰিহান, তুমি মানে মোক বিলিভ নকৰা। বিলিভ কৰোঁ, নিজতকৈ বেছি বিলিভ কৰোঁ। কিন্তু ভয় লাগে জানা, যদি তুমি মোক এৰি আনৰ হৈ গুচি যোৱা। ৰেহান, যেতিয়ালৈকে মই ঠিকে থাকো, মোক কোনেও তোমাৰ পৰা আঁতৰাই নিব নোৱাৰে। আৰু শুনাচোন, তুমিতো আজি ইণ্টাৰভিউ দিছিলা, কি হ'ল তোমাৰ ইণ্টাৰভিউ? ইণ্টাৰভিউ কিনো হ'ব? ইণ্টাৰভিউ ভালেই হৈছিল, কিন্তু ভাল হ'লে কিবা হ'ব জানো? কেৱল টকা আৰু টকা লাগে। দিলোঁ, পইচা লাগে বুলি ক'লে, চাকৰিটো নহ'ল। কি? তোমাৰ চাকৰি নহ'ল? আচলতে কি জানা, তুমি কোনো কামৰে মানুহ নহয়। তুমি প্ৰীতি বয়ফ্ৰেণ্ড বিকিক নোচোৱা কিয়? তাৰ কিমান ডাঙৰ এটা ভাল জব আছে, আৰু তুমি বিকিক আৰু তুমি ক'ত লগ পালা? লগ পোৱা নাই, তাৰ কথা মই শুনিছো। হেল্ল', শুনা, তোমাক মই অলপ পিছত ফোন কৰি আছো হা, তুমি ৰ'বা। কোন আছিল ফোনত? কোনো নহয়। চাওঁ ফোনটো দিয়া। হেল্ল', কোন? হেল্ল', মই বিকি, তুমি কোন? মই ৰেহান, এলিনাৰ বয়ফ্ৰেণ্ড। আৰু শুনা, তাইক কল মেছেজ কেতিয়াও নকৰিবা, মই বেয়া পাওঁ। চোৱা ভাই, তাইক মই সুধিছিলোঁ। তাই মোক কৈছে যে তাৰ কোনো বয়ফ্ৰেণ্ড নাই, আগতে আছিল কিন্তু বাট জাষ্ট এতিয়া ব্ৰেকআপ হৈছে। চ' তুমি যদি বেয়া নোপোৱা তাক ফোনটো দিয়াচোন, মোৰ তাৰ লগত কথা আছে। হেল্ল', বিকি চোৱা, এইবোৰ চব মিছা কথা। তুমি ৰ'বা, মই তোমাক চব ক্লিয়াৰ কৰি আছো এতিয়াই। তুমি মোৰ মান সন্মান চব শেষ কৰিলা, নাথাকো আজিৰ পৰা মই তোমাৰ লগত। কিয় তেনেকৈ কোৱা অ'? মই তুমি মোৰ পৰা আঁতৰি যাবা বুলিহে মই তাক ফোন কৰা বাধা দিছোঁ। একো নকবা তুমি মোক, নোৱাৰো মই তোমাৰ লগত থাকিব আৰু। ঐ, তোৰ আৰু ভণ্টিৰ বাহিৰে মোৰ কোনো নাই অ', কাৰণ মই তোক ভাল পাওঁ। ভাল পাওঁ বুলি নকবা। দাদা, তোৰ এইবোৰ কি হৈছে? মই বহুত বেয়া ন? নহয় দাদা, এই পৃথিৱীৰ চবতকে ভাল দাদাজন তয়ে হয়। পিছে মোক কিয় সকলোৱে এৰি যায় অ'?
সৰু থাকোঁতে সৰু থাকোঁতে দেউতা ঢুকালে আৰু সেইটো সহিব নোৱাৰি মাও আমাক এৰি গুচি গ'ল। মই চাগে বহুত বেয়া, মোক সকলোৱে এৰি গুচি যায়। কিয় তেনেকে দুখ কৰি আছ? মা দেউতা চানা তোৰ আজি ল'ৰাটো বৰ কষ্ট পাইছে। মা তোৰ কলত এবাৰ মূৰটো থৈ কান্দিবৰ বৰ মন গৈছে। আন এবাৰ নিজুকাই দিবি। ভগৱানে সঁচাই আমাৰ লগত বহুত অন্যায় কৰিছে, কিন্তু তাৰ সলনি মোক তোৰ দৰে এজন দাদাও দিছে। ভগৱান নাই ভণ্টি, ভগৱান নাই। আছে দাদা, ভগৱান আছে। আজি যিয়ে তোক কন্দুৱাইছে সেও এদিন তোৰ কাৰণে কান্দিব। মোৰ আৰু জীয়াই থকাৰ ইচ্ছা নাই ভণ্টি। দাদা, তই ইমান স্বাৰ্থপৰ কেতিয়াৰ পৰা হলি? তই ভাবিছনে তোৰ যোৱাৰ পিছত মই কি কৰিম? সকলোৱে মোক বেয়া চকুৰে চাব। তেতিয়া ভাবিছনে তই বহুত সলনি হৈ গৈছ দাদা, বহুত সলনি হৈ গৈছ। ভণ্টি মোক ক্ষমা কৰি দে। তই তোক কোনো বেয়া চকুৰে চাব নোৱাৰে। মই আৰু এনেকুৱা নাথাকো। মই মোৰ কামত আগ্ৰহী হওঁ আৰু মোৰ লক্ষ্য হ'ব টকা আৰু টকা। কেতিয়াও প্ৰেমক বিশ্বাস নকৰো, কেতিয়াও প্ৰেমক বিশ্বাস নকৰো। নিজানৰ কোনোবা দলঙেৰে তুমি নামি আহিছিলা, কুঁৱলীৰে চেঁচা তোফালে সেমেকালে ভাল পোৱা উমি উমি জ্বলি উঠে বেদনাৰ জুই, ভাঙি দিলা মনৰে দাপোন বিষণ্ণতা। ভাল পাব নিশিকিলো পায়ো হেৰুৱালো, ভাল পাব নাজানিলো দুখৰে। দুচকু সোঁৱৰণিৰ কুঁৱলীৰ ফাকেৰে নামিছে এচেৰেঙা বিষাদৰ ৰঙা তেজ, ৰঙা তেজ। হুমনীয়া